নমস্কাৰ অসমবাসী ৰাইজ, গৈ আছোঁ এটা কাৰাকচাই আউটলেট অপেনিং হৈ আছে, তাত মাতিছিলে, তো তালৈ গৈ আছোঁ। লগত জুবিনদাৰ এখন ফটো লৈ লৈছোঁ আৰু গৈ আছোঁ আউটলেটটোলৈ। মৰিগাঁৱত প্ৰথমবাৰৰ বাবে অপেনিং হৈ আছে। সন্ধিয়া সময়ত চাহ খাবলৈ তাক তেতিয়া ক'লোঁ, তাৰ লগতে ময়ো এদিন গ'লোঁ। কিনো কৰক চাই কিনি চাহ তাৰপিছত চালোঁগৈ, চাই দেখিলোঁ যে ভালেই লাগিল। তাৰপিছত তেওঁ পঢ়া শুনা শিক্ষিত ছোৱালী, গতিকে মই চাকৰিৰ পিছত দৌৰি নকৰোঁ, নিজাববীয়াকৈ কিবা এটা কৰিছোঁ। দোকানখন পৰিপাতি ইমান ধুনীয়া আৰু চাহকাপো খুব বেছি ভাল লাগিল। তেতিয়াই মোৰ মনত এটা ভাৱ হ'ল যে মই ৰিটায়াৰমেণ্টৰ পিছত এনেকুৱা ধৰণৰ এখন দোকান খুলিম। সেই খুলিলে অন্ততঃ ময়ো ব্যস্ত হৈ থাকিলোঁ আৰু মৰিগাঁওবাসীয়েও একাপ ভাল চাহ একাপ উপভোগ কৰিব পাৰিব। সেইটো উদ্দেশ্যেৰে এই আজি কাৰাকচাইখন হেৰি কৰিলোঁ। তাত এয়া হ'ল মোৰ মা, তেওঁৰ বয়স 93 বছৰ, 93। তেওঁ এতিয়াও আছে। তেওঁ হয়তো আজি এই শুভ কামটো কৰিম বুলি আৰম্ভ কৰিলোঁ। তেওঁ প্ৰথমতে এখন ৰঙাম গামোচা আজি দিয়ে। ঠিক আছে, আৰম্ভ কৰিলোঁ। কুমাৰ এই মৰিগাঁওবাসীৰ বাবে দুৰ্গা পূজাৰ সময়তে অপেনিং হৈ গ'ল এই কাৰাকচাই ব্ৰাঞ্চটো। মই অনাৰক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ মৰিগাঁওবাসীক ইমান সুন্দৰ এটা বস্তু উপহাৰ দিছে। তো একাপ চাহ খাবৰ কাৰণে আমি বহুত দূৰ যাওঁ, তো অতি সুন্দৰকৈ আজিৰ পৰা আপোনালোকৰ লগত মুকলি হৈ গ'ল। মই বাৰু আহিলোঁ, আপোনালোকেও আহক, আপোনালোকৰ প্ৰিয়জনৰ লগত, ফ্ৰেণ্ডছৰ লগত, ফেমিলিৰ লগত আহি আমাৰ কাৰাকচাইত একাপ চাহৰ জুতি লওক। মৰিগাঁও পুলিচ ৰিজাৰ্ভৰ ফ্ৰণ্টত আৰু মৰিগাঁও কলেজৰ পৰা মাত্ৰ 50 মিটাৰ দূৰত। মই বাৰু আহিলোঁ, মই ভিজিট কৰিলোঁ, মই কিবা কিবি ট্ৰাই কৰি আছোঁ পিজ্জা চিজ্জা। আপোনালোকে কেতিয়া আহিব? অতি সোনকালে এই পূজাৰ সময়ত আহি ভিজিট কৰক আমাৰ এই কাৰাকচাই আউটলেটত। আপোনাৰ প্ৰিয়জনৰ লগত, ফ্ৰেণ্ডছৰ লগত, ফেমিলিৰ লগত আহি একাপ সুন্দৰ চাহৰ জুতি লওক আমাৰ এই কাৰাকচাইত। তো ইয়াৰ লগে লগে মই অসমবাসীকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা যাচিছোঁ। আৰু আজিলৈ ইমানে। জয় অসম, জয় জুবিন দা।